অৰুণোদয় আঁচনি 3.0 চৰকাৰৰ বিশেষ ঘোষণা। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে তেন্তে আজিৰ এই ভিডিঅ'টো হ'ব আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কাৰণ অসম চৰকাৰে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিলৈ বিশেষ কেইটামান নিয়ম আৰু গুৰুত্বপূৰ্ণ ঘোষণা জাৰি কৰিছে। আপোনালোকে আজিৰ এই ভিডিঅ'ত জানিব পাৰিব যে অসম চৰকাৰে অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডলৈ কি বিশেষ ঘোষণা জাৰি কৰিছে। অসম চৰকাৰে অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডলৈ যি নতুন নিয়ম জাৰি কৰিছে, এই নিয়ম যদি আপোনালোকে নাজানে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হ'ব পাৰে। বন্ধুসকল, চৰকাৰে এতিয়া প্ৰতিটো পৰিয়ালৰ ৰেচন কাৰ্ড KYC আৰু আধাৰ লিংক কৰাটো বাধ্যতামূলক কৰিছে। ইয়াৰ মূল কাৰণটো হ'ল যিসকল লোকে ভুৱাকৈ বা নিয়ম উলংঘা কৰি ৰেচন কাৰ্ড লৈ আছে তেওঁলোকৰ নাম এতিয়াৰে পৰা কাটি দিয়া হ'ব। চৰকাৰী নিয়ম অনুসৰি যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ ৰেচন কাৰ্ড আছে কিন্তু তেওঁৰ আধাৰ কাৰ্ড লিংক নাই, তেন্তে সেই সদস্যৰ নামৰ আগতে যি বিনামূলীয়া চাউল পাই আছিল সেই চাউলখিনি এতিয়াৰে পৰা বন্ধ হ'ব। এতিয়া আপোনালোকে কেনেকৈ জানিব যে আপোনাৰ ৰেচন কাৰ্ডত থকা সদস্যসকলৰ কোনসকলৰ KYC আছে আৰু কোনসকলৰ KYC নাই। আপোনালোকক এই ভিডিঅ'ত সম্পূৰ্ণ জনাই দিম যে আপোনাৰ ৰেচন কাৰ্ডত KYC কোনসকলৰ আছে কেনেকৈ চেক কৰিব আৰু কোনসকলৰ নাই কেনেকৈ চেক কৰিব, কেনেকৈ KYC কৰিব, সম্পূৰ্ণ প্ৰচেছ মই এই ভিডিঅ'ত জনাই দিম। গতিকে এই ভিডিঅ'টো আপোনালোকে অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা চৰকাৰী ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত আপোনালোকে জানি লওক অৰুণোদয় আঁচনিলৈ চৰকাৰে কি বিশেষ ঘোষণা কৰিছে। ইয়াৰ পিছত আপোনালোকক জনাই দিম যে ৰেচন কাৰ্ডত আপোনালোকে কেনেকৈ KYC কৰিব আৰু কোনসকলৰ KYC আছে আপোনালোকে কেনেকৈ চেক কৰিব। আগষ্টৰ 1 তাৰিখৰ পৰা যোনে আগত অৰুণোদয় পাই আছিলে আগষ্টৰ 1 তাৰিখৰ পৰা তেওঁলোকে পাই থাকিব। কিন্তু মাজে মাজে আমি ক্লিনিক কৰি থাকোঁ। কোনোবা মৰা মানুহ হ'ল বাদ গ'ল, কোনোবা চৰকাৰী চাকৰি পালে বাদ গ'ল, সেইখিনি। কিন্তু তাক বাদে আৰু এতিয়া নতুনকৈ একো কৰিব নালাগে। আগত যি একাউণ্টত 9,000 সোমাইছিলে সেই একাউণ্টতে অৰুণোদয় নিয়মীয়াকৈ পাই থাকিব। আপোনালোকে নিশ্চয় শুনিছে আগষ্টৰ পৰা আকৌ দিয়া হ'ব অৰুণোদয় আঁচনি। আপোনালোকে এই অৰুণোদয় আঁচনি কেনেকৈ লাভ কৰিব মই ভিডিঅ'ৰ শেষত জনাই দিম। এতিয়া আপোনালোকে জানি লওক যে আপোনাৰ ৰেচন কাৰ্ডত থকা সদস্যৰ কোনসকলৰ KYC নাই আপোনালোকে কেনেকৈ চেক কৰিব। আপোনাৰ KYC সম্পূৰ্ণ হৈ আছে নে হোৱা নাই সেইটো চেক কৰিবলৈ হ'লে আপোনালোকে এই পেজত আহিব লাগিব। আৰু এই পেজত কেনেকৈ আহিব মই ভিডিঅ'ৰ শেষত আপোনালোকক সম্পূৰ্ণ জনাই দিম। ইয়াৰ আগত আপোনালোকে ভালকৈ চাই লওক যে আপোনাৰ KYC আপোনাৰ সম্পূৰ্ণ হৈ আছে নে নাই এইটো চেক কৰিব কেনেকৈ সম্পূৰ্ণ আপোনালোকে প্ৰথমে চাই লওক। আপোনালোক যেতিয়া এই পেজত আহিব, অহাৰ পিছত দেখিব ৰিপৰ্ট। এই ৰিপৰ্টছৰ তলত দেখিব বেনিফিচিয়াৰী ডিটেইলছ। ইয়াৰ তলত যিটো দেখিছে বেনিফিচিয়াৰী ডিটেইলছ, ইয়াত আপোনালোকে ক্লিক কৰিব। বেনিফিচিয়াৰী ডিটেইলছত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত তেনেকুৱা হৈ পেজ ওলাব। এতিয়া আপোনালোকে দেখিব RC নাম্বাৰ, যিটো আপোনালোকে দেখিছে RC নাম্বাৰ। ইয়াত আপোনাৰ ৰেচন কাৰ্ডৰ যিটো নাম্বাৰ আছে এই নাম্বাৰটো ইয়াত ইণ্টাৰ কৰিব, ইয়াত দিব। ৰেচন কাৰ্ডত নাম্বাৰ আছে, এই নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাব। বহুৱাৰ পিছত তলত যিটো ছাবমিট দেখিছে এই ছাবমিটত আপোনালোকে ক্লিক কৰিব। মই যেনেকুৱা নাম্বাৰটো বহুৱাইছো আপোনালোকে তেনেকুৱা নাম্বাৰটো বহুৱাই তলত ছাবমিটত মাৰিব। ছাবমিটত মৰাৰ লগে লগে এই ৰেচন কাৰ্ডত যিমানজন সদস্য থাকিব এইসকলৰ ইয়াত নাম আহিব। ইয়াত দেখিবলৈ পাব UID ইয়াত শিডিউল থাকিব আৰু থাকিব ভেৰিফিকেশ্যন ষ্টেটাছ। ইয়াত থাকিব আপোনাৰ আধাৰ কাৰ্ড নাম্বাৰ আৰু যোনকেইটা নট ভেৰিফাইড থাকিব এইকেইটা আপোনালোকে KYC কৰিব লাগিব। যদি নট ভেৰিফাই থাকে আৰু KYC নকৰে তেতিয়াহ'লে অহা মাহৰ পৰা আপোনালোকে চাউল নাপাব। এইটো এটা 100% গেৰাণ্টি চৰকাৰে এইটো ঘোষণা কৰিছে। যদি আপোনাৰ নট ভেৰিফাই তেনেকুৱা আহে তেতিয়াহ'লে সোনকালে আজি আপোনাৰ সুলভ মূল্যৰ দোকানৰ ওচৰত যাওক আৰু ফিংগাৰ দি KYC কৰি লওক। নিজৰ আধাৰ কাৰ্ডটো লগত লৈ যাওক আৰু ফিংগাৰ দি KYCটো সম্পূৰ্ণ কৰক। যদি KYC সম্পূৰ্ণ নকৰে তেতিয়াহ'লে অহা মাহৰ পৰা আপোনালোকে চাউল নাপাব। সেইকাৰণে অতি সোনকালে আপোনালোকে KYCটো কৰি লওক। এতিয়া আপোনালোকে জানি লওক যে এই পেজত আপোনালোকে কেনেকৈ আহিব। এই পেজত আহিবলৈ হ'লে প্ৰথমে আপোনালোকে যিকোনো ব্ৰাউজাৰ এটা অপেন কৰিব। অপেন কৰাৰ পিছত AEPDS আছাম বুলি লিখি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যিটো ৱেবছাইট আহিব তলত এই ৱেবছাইটত আপোনালোকে ক্লিক কৰিব। এই ৱেবছাইটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এই পেজখন ওলাব। এতিয়া আপোনালোকে বেনিফিচিয়াৰীত মাৰিব। মৰাৰ পিছত মই আগৰ দৰে
কোৱাৰ দৰে আপোনালোকে সম্পূৰ্ণ কৰি ল'ব। যদি তাৰ পিছতো আপোনালোকে আহিব নোৱাৰে তেতিয়াহ'লে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থম লিংক, এই লিংকটোত ক্লিক কৰি আপোনালোকে এই পেজলৈ আহি যাব। আপোনালোকে নিশ্চয় দেখিছে যে KYC লিষ্টখন আপোনালোকে কেনেকৈ ওলাই কেনেকৈ চাব, আপোনালোকে নিশ্চয় বুজি পাইছে। মই যিমান পাৰোঁ আপোনালোকক সহজ সৰলকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব। চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা ইনফৰমেটিভ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ ছ' মাছ। জয় হিন্দ।